নমস্কাৰ প্ৰিয় অনুৰাগীসকল, আজি আপোনালোকৰ মাজলৈ লৈ আনিছো এখনি চিঠি। দেউতাকৰ চিঠিৰ উত্তৰত একমাত্ৰ কন্যাজনীয়ে দেউতাকলৈ লিখা এখন চিঠি। পাঠ কৰিছে প্ৰিয়ংকা বৰাই, কথা উপাসনা শৰ্মাৰ। মৰমৰ পিতাই, মৰমবোৰ লবি। তোৰ চিঠিখন পালো। কিবা ভাল খবৰ আছে বুলি পিৰালিতে বহি খুলিলো। আইৰ বাৰু কি হৈছে? কাহানিও ভাগৰ নলগা, কষ্ট সহিঞ্চু, আইৰ শৰীৰত অসুখ। তহঁতে দিনে ৰাতিয়ে আইক ইমান অত্যাচাৰ কৰ। নহব কিয়? তহঁতৰ অত্যাচাৰ আই নীৰৱে সহ্য কৰে। হওক কেইদিনমান অসুখ। এই সুযোগতে কেইদিনমান জিৰণিকে লওঁ। আইলৈ মনত পৰিলে মোৰ বেয়াই লাগে। মই যাবৰ সময়ত সকলো দুখ বেজাৰ পাহৰি নতুন সাজেৰে নিজকে সাজি ৰাঙলীজনী হৈ থাকে। মই যাম। বৰদৈচিলাজনীক আগতীয়াকৈ আইৰ অসুখৰ কথা নকবিচোন। আইৰ অসুখ বুলি জানিলে তাই লৰা ধপৰা কৰিব। তই বেছি চিন্তা নকৰিবি পিতাই। মই গৈ পোৱাৰ পিছত কিবা ব্যৱস্থা হ'ব। এইবাৰ মোক আদৰিবলৈ একো আয়োজন নালাগে। নালাগে ঢোল পেঁপা গগনা। তহঁতে মাত্ৰ এইকেইদিন আইক চাবি। মই গৈ পোৱাৰ পিছত সকলো ঠিক হৈ যাব। তহঁতে ভয় নকৰিবি। ইতি তোৰ জি বহাগী। চিঠিখন শুনি কেনে পালে? এটা কমেণ্টৰ জৰিয়তে আমাক জনাবচোন, আৰু ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এটা নতুন কবিতাৰে সৈতে আকৌ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।